এভৰিৱান জামুগুছানী বৰ্ষাৰ চেনেলটিত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিব ওলাইছোঁ একচুৱেলি এতিয়া বৰ্তমান ইভিনিং হৈছে 3:30-4 মান বাজিছে দোকানৰ পৰা আহি দেউতা লাগিছে খেতিত একচুৱেলি আমাৰ পিছফালে এইখিনি মাটি এনেই পৰি আছিলে বহুত দিনৰ পৰা তো দেউতাই ভাবিলে অলপ তাক মানে সবজি দিয়ে তো এতিয়া দি আছে ধনিয়া গুটি বাৰু কিন্তু এফালে মূলা আৰু পালেং এনেকুৱা ধৰণৰ দিয়া হৈছে শাকবোৰ যাতে এপুৰ একদম হার নোহোৱাকে মানে পোৱা যাব যেটো বজাৰত আছে গলি সব হার দিয়া সবজি এটো কাৰণে যেটো মাটিখিনি আছে দেউতাই ভাবিলে হেখিনি কৰি দিয়া যাওক তেতিয়া আমাৰ খাবলৈও সুবিধা হ'ব যদিও দেউতাই কৰিছে দেউতা কিন্তু নাখায় দে একেবাৰে হাক নাখায় যেটো দেউতাৰ অলপ হেলথৰ ইস্যুজ আছে তো ইফালে দেউতাই আছে কুৰমাৰি আছে এখিনিত বৰ্তমান ধনিয়া গুটি দিয়া হৈছে আৰু ধনিয়া গুটি দিয়াৰ পাছত এনেকৈ কুৰমাৰি দিয়া হৈছে যাতে মাটিৰ লগত মিলি যায় আৰু জলদি গুটিটো ওলায় তো বৰ্তমান যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো নতুনবাৰৰ বাবে ভিজিট কৰিছে দেন সাবস্ক্ৰাইব নকৰাকে নাযাব দেই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি যাম দোকানলৈ আৰু ওপৰত আকাশখন দেখিছে অলপ ৰ'দটো কমিছে ঠাণ্ডাও আহিছে আৰু তো আনফালে মই কি কৰিলো অলপ মহানিম পাত আনলিও একচুৱেলি হাতত অলপ খজুৱা নিচিনা পাইছিলো ৰেড ৰাশেছ পৰি গৈছিলে আৰু তাৰ কাৰণে মই ভাবিলো মহানিম পাতটো যেহেতু ঘৰতে আছে হেতু আনি দিও তো দাদাক কলো আনি দিবলে আৰু দাদাই আনি দিলে আৰু মই এতিয়া ইয়াক অলপ বইল কৰিম তো বলকচোন চাও কেনেকৈ কি কৰো ইয়াতে এটা পাত্ৰ ললো যেটো সকলো পাত্ৰ ইউজ কৰিব নোৱাৰি তিতা হয় মহানিম পাত আৰু মহানিম পাত খালেও বহুত বেছি উপকাৰী হয় যেনেকৈ সুগাৰ ডায়াবেটিস থকা ৰোগীসকলৰ কাৰণে তো ইয়াতে মই অলপ পানী ললো আৰু এই পানীখিনি এতিয়া যেটো কম পানী লৈছো যেটো ৰসটো তাত আহিব লাগিব আৰু মই এতিয়া মহানিম পাতখিনিৰ পৰা মানে ডালটোৰ পৰা পাতখিনি এক্সট্ৰা কৰিম অলপমান হেনেকুৱা কৰিম আৰু বাকিখিনি তেনেকৈ ডালে ডালে ঘৰৰ ভিতৰত লগাম আপোনালোকেও থব পাৰিব বিছনাৰ তুলিৰ তলত তেতিয়া বসন্ত বা আইৰ কাৰণে বহুতেই ভাল তো ইয়া দেখিছে অলমোস্ট মোৰ হৈ গল বাছি লোৱা আৰু এতিয়া মই গেছটো জ্বলাই ইয়াক বইল কৰিম 10-15 মিনিট মানৰ কাৰণে বইল কৰিম আৰু যেতিয়ালৈকে কালাৰটো দেখিছে আপুনি এটা পানী হৈ আছে ন তো অলপ পাছত 10-15 মিনিটৰ পাছত ই পুৰা ইয়েলোইশ কালাৰ হৈ যাব মানে মহানিমৰ পৰা ঔষধিখিনি ওলাই যাব এটো বহুত ঔষধি হয় কাৰোবাৰ এলাৰ্জি প্ৰবলেম থাকিলেও ৰাশেছ পৰিলেও বা এনেকৈ আপোনালোকে লগাব পাৰিব তো বহুত ভাল হ'ব অলমোস্ট মোৰ এটো হৈয়ে গৈছে তো ইয়াক মই এতিয়া বাকি লম আৰু বাকি পেলাই ঠাণ্ডা হ'বলৈ দিম আৰু ইয়াক আপুনি ফ্ৰিজিং কৰি 2-3 দিনলৈকে ৰাখিব পাৰিব আৰু 2-3 দিন ফ্ৰিজত থব পাৰিব আৰু কটন দি আপোনালোকে লগাব পাৰিব তো লগাই চাব এনেকুৱা অসুবিধা পালে নিশ্চয় সুফল লাভ কৰিব তো নেক্সট ডে আহি গল হেডনাৰ ভিডিও কৰা নহল তো এতিয়া মই আহিছো অলপ চেণ্টাৰলে এটা গিফটৰ কাৰণে আৰু গিফট অলৰেডি কিনা হৈ গল এখন অন্নপখন আসলে ঘৰৰ ওচৰতে হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে দেখিলে মই অলপ পেকিং কৰিলো একচুৱেলি কসমেটিক এখন ষ্টেচনাৰী দোকানত কিনিলো বস্তু এটা গিফট এটা পেক কৰিলো একচুৱেলি আজি আছে এটা বাৰ্থডে একদম বাচ্চাৰ হেতু কাৰণে ইফালে মা ওলাইছে মায়ে মই যাম আৰু আহিলো আপোনালোকক যদি দেখুৱাব পাৰো ক্লিপ তাৰে দেখুৱাম আৰু আহি পেলাই আমি আপোনালোকক লগ পাই আছো অলমোস্ট অন্নপখনত আহি পালো অহাৰ লগে লগে একদম খাবলে মাতি আনিলে এটো কাৰণে আগফালটো আপোনালোকক দেখুৱাব নোৱাৰিলো কিন্তু এতিয়া আমি খাই লওঁ একচুৱেলি মই আজি নিৰামিষ খাম এটো কাৰণে মই খাইছো ভেজ আৰু মায়ে খাব নন ভেজ অলমোস্ট খোৱা বোৱা হ'ল আৰু আমি বাহিৰলৈ ওলাই আহিলো আৰু এতিয়াহে আপোনালোকৰ কাৰণে মই অলপ ভিডিও শ্বুট কৰিলো তো আছিলে অন্নপখন মানে অন্নপখন নহয় সৰি বাৰ্থডে আছিলে দে একদম ভুল হৈ গল আগতে ক্ষমা কৰিব বাৰ্থডে আছিলে আৰু ইয়া সক বেলুন লগাইছে অলপ সৰু সৰুকে হলো ডেকোৰেশন কৰিছে তো লাষ্টৰ ভিডিও কৰা হোৱা নাছিলে এতিয়া পূজাই আহিলো চাবলে আৰু পূজাৰ আজি হৈছে অষ্টমী আছিলে যোনদিনা মই ভিডিওখিনি শ্বুট কৰিছিলো এটো হৈছে জামুগুৰি পূজা মণ্ডপ আৰু পূজা মণ্ডপ 2-3টা মান হৈছিলে বাৰু আমি ভিতৰত নাযাওঁ যেহেতু আমি শংকৰীয়া মানুহ হয় এটো কাৰণে আজিলৈকে পূজাৰ মণ্ডপৰ ভিতৰত সোমাই পোৱা নাই বেলেগে কি মানে নাজানো কিন্তু আমি এটো ক্ষেত্ৰত বহুতে সচেতন আমি নহুমাও বাহিৰৰ পৰা ভন্টি মই আৰু বাই চালো তো চাই পেলাই ওলাই আহিলো ইয়া ভন্টি আৰু বা আগত গৈ আছে ইমানে ভিৰ আসলে বেছিকে ভিডিও কৰিব নোৱাৰিলো এয়া সক মানুহ কিমানে সমাগম বেছি কোভিডৰ কাৰণে কাৰো ভয় নাই মাস্ক নাই মুখত এটো কাৰণে বহুত বেছি ভয় খালো আৰু লগতে ভাবিলো নাই উনকালে ঘৰলে যাব লাগে তো তাৰ কাৰণে অলপ সলপ জেনেকে 3-4খন মানুহে যেটো পূজা হৈছে তো চাওকচোন মই আপোনালোকক দেখুৱাম আৰু এখন আগত আছে চাই থাকক ভিডিওটো
এতিয়া আহিলোঁ বাছ ষ্টেণ্ডৰ ওচৰত যোনফালে তেজপুৰ যাব পাৰি সেইকেইটা আৰু তাতে হৈছিলে ডাঙৰ পূজা মণ্ডপ এটা আৰু বাহিৰৰ পৰা গোসাঁনীত জনা দুৰ্গা মাক দেখি আছিলোঁ সেইটো কাৰণে মই অলপ জুম কৰি আপোনালোকৰ কাৰণে কেমেৰাত সাঁচি থ'লোঁ তো এয়া আছিল মোৰ পূজা চোৱা পূজা ভাইবছ আৰু বেলেগ বিশেষ একো নাই এনেধৰণে পূজা চাই মই ঘৰলৈ যাবলৈ ওলালোঁ আৰু ঘৰলৈ মানে দোকানলৈ যিহেতু শ্বপ আছিলে আৰু বহুত গৰম আছিলে দেই পূজা চোৱাৰ দিনা বাপৰে ইমান গৰম একদমেই অৱস্থা নাই তো তাৰ মাজতে এনেকৈ ভণ্টি মই আৰু এনেকৈ ঘূৰি থাকিলোঁ তো লগতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ একচুৱেলি মোৰ মন চনবোৰ ইমান ভাল নহয় সেইটো কাৰণে মই একচুৱেলি ভিডিঅ'বোৰ বহুত দিন শ্বুট কৰি থৈছিলোঁ যিহেতু দিয়া হোৱা নাছিলে আজি ভাবিলোঁ নাই দি দিওঁ আপোনালোকেও চাগে ৱেইট কৰি আছে নহয় জানো তো এনেদৰে মোৰ পূজা শেষ হ'ল ঘৰো ভালকৈ থাকি মাইনা এতিয়া কোৱা হাই মানে এতিয়া কি হৈছে অলমষ্ট আমাৰ পূজা চোৱা হ'ল আমি ঘৰলৈ গৈ আছোঁ তো আজি ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ আপোনালোক যদিহে আহিছে নতুনকৈ মোৰ চেনেলটোলৈ তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন হিট কৰিব যাতে আহিবলগীয়া ভিডিঅ'ৰ সম্পূৰ্ণ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায় পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে আৰু তাৰ লগতে জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনেধৰণৰ ভিডিঅ'বোৰ ভাল পায় এনেধৰণে মই ভইচটো যিহেতু দিছোঁ ভাল পাইছেনে নাই নে মই একদম ৰিয়েলত ভইচকৈ ক'ব লাগে জনাব নাপাহৰিব তো আজিলৈ আহোঁ তেনেহ'লে বাই বাই চি ইউ চুন